নমস্কাৰ গাইজ, সকলোকে আমাৰ আজি ৰঙালী বিহুৰ প্ৰথম গৰু বিহুৰ দিনাখন শুভেচ্ছা জনালোঁ। আৰু আজি আহি আমি গৰু গা ধুৱাবলৈ পালোঁহি। এইটো মোৰ ল'ৰাটো এয়া চাকখিনি লৈ এইপিনে গৈছে যেন গৰুখিনি যেতিয়া আহিছে আমাৰ দেউতাই আমাৰ গৰুখিনি লৈ আহি আছে। সেই চাওক দেখি পাইছে গৰুখিনি আমাৰ আনি আছে এতিয়া। গৰুখিনি আহিলে এতিয়া পটককৈ গাটো ধুৱাই দিব লাগিব। গৰু বিহু যেতিয়া গৰু গা ধুৱাবই লাগিব। মাহ হালধি লগাই এতিয়া গৰু পানী গা ধুৱাই আৰু এৰি দিম আৰু আজি গৰুখিনি ফ্ৰী থাকিব, আজি এৰি দিম। এই গৰু গা ধুৱাই মেলি শেষ কৰিম আৰু দেউতাই চাক হেৰি কৰি আছে। লাও খা, বেঙেনা খা, হালধি খা, থেকেৰা খা, দিনে দিনে আমাৰ গৰুবোৰ বৰ গৰু হৈ যায়। গা ধুৱাই আমাৰ গৰুখিনি গা ধুৱাই হৈ গ'ল। গাই গৰু চবে আমাৰ এই ল'ৰা পোৱালিটো খুব ফূৰ্তি পাইছে আজি। গৰুখিনিও চাওকচোন ইমান ধুনীয়াকৈ পাতি দিছে গা ধুবৰ কাৰণে। সেইটোৱে গম পাইছে যে আমাৰ আজি বিহু বুলি। মালা এডাল পিন্ধাম বুলি ভাবিছিলোঁ, কিন্তু মালাটো অনা দেৰি হৈ গ'ল অলপমান। দেউতাই ক'লে নিপিন্ধালেও হ'ব। তো গৰু গা ধোৱা ভিডিঅ'টো আপোনালোকক প্ৰস্তুত কৰিলোঁ, কেনে পালে ক'ব। আজি সকলো আমাৰ অসমবাসী ৰাইজে যেন সকলোৱে গৰু বিহু মনাইছে নাই মনোৱা, সকলোৱে মনাওক।